Welcome back to my YouTube channel. তো ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা কথা আপোনালোকৰ আগত কৈ লওঁ মোৰ বন্ধু কেইজন মানে ক'লে যে মোৰ চেনেলটোৰ নামটো অলপ দীঘল হৈ আছে বুলি কৈছে তো ক'লে যে চেনেলটোৰ নামটো তোমাৰ অলপ পাৰিলে ছুটি কৰি দিবা তো ভাবিলোঁ ছুটি কৰি দিওঁ বুলি তো বন্ধু কেইজনে এই কাৰণে ক'লে যাতে মোৰ চেনেলটোৰ নাম সহজে মানুহৰ মনত থাকি যায় তো গম পাইছে আপোনালোকে তো সেইকাৰণে মোৰ চেনেলটোৰ নাম দিলোঁ মোৰ নিজৰ নামেই দিছোঁ ডাইৰেক্ট সিদ্ধাৰ্থ শইকীয়া MTF বুলি তো MTF মানে হ'ল মিউজিক ট্ৰেভেল আৰু ফুড তো আপোনালোকৰ আগত মই ইয়াকে ক'লোঁ তেনেহ'লে বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিওঁ তো কি খবৰ বন্ধু বান্ধৱীসকল তাকে বহুত দিনৰ মূৰত আহিছোঁ আপোনালোকৰ মাজলৈ তো আজি এটা লোকেশ্যনত যাম বুলি ভাবিছোঁ অলপ ফুৰিব তো ক'ত যাম আপোনালোকে গম পাব লাহে লাহে তো চাই থাকক ভিডিঅ'টো তো ক'ত গৈ আছোঁ মই মেইন লোকেশ্যনত গৈ আছোঁ মোৰ চেনেলটোত যদি নতুনকৈ আহিছে তো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব ওপৰলৈ উঠি আহি আছোঁ বেয়া লগা নাই যথেষ্ট ওপৰত যাব লাগিব তো আজি নিশ্চয় ভিডিঅ'টো চাই আপোনালোকে বেয়া নাপাব তো চাই থাকক কেনেকুৱা লাগে তো এতিয়া আহি আছোঁ তো গৈ লগ পাই আছোঁ তাত ভিউবিলাক দেখাব চেষ্টা কৰিম তো আপোনালোকক এতিয়া মই কৈ আছোঁ ক'ত আহিছিলোঁ তো আপোনালোকে যিসকল ইয়ালৈ আহিছে তো সেইসকলে গম পাবই লোকেশ্যনটো দেখিলে তো নহাসকলক কৈছোঁ তো নাগালেণ্ডৰ যিটো আপোনাৰ দয়াং বুলি কয় সেই দয়াং বুলি কোৱা এটা প্লেচত আহিছোঁ তো আপোনালোকক দেখাইছোঁ চাওক কেনেকুৱা লাগিছে ক'ব তো আপোনালোকো আহিব ইয়ালৈ তো মেৰাপানীৰ পৰা বেছি দূৰ নহয় গোলাঘাট ডিষ্ট্ৰিক্ট মেৰাপানীৰ পৰা বেছি দূৰ নহয় ইয়াৰ নাগালেণ্ডৰ দয়াঙলৈ তো আপোনালোক আহিব ইয়াতে ধুনীয়া পিকনিক প্লেচ আছে তো মই বেক কেমেৰা কৰি ইয়াৰ পৰিৱেশটো আপোনালোকক ভালদৰে দেখুৱাই আছোঁ এয়া চাওক মানে কিমান ধুনীয়া লাগিছে নিজেই চাওক না ইয়াৰ পৰিৱেশটো তো আপোনালোক নিজে আহিলেতো আৰু ভাল লাগিব ইয়ালৈ তো এই ভিডিঅ'টোৰ পৰাই এটা আপোনালোকে ফিল লওকচোন মানে ইমান ধুনীয়া লাগিছে পৰিৱেশটো তো চাই থাকক ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে জনাব তো তলত সেইখন এখন হেলিপেড আছে তো তালৈ অলপ সময় পিছত যাম তো তাৰ পৰাও আপোনালোকক পৰিৱেশটো দেখুৱাম মানে কেনেকুৱা লাগে চাব আপোনালোকে তো ওপৰৰ পৰা তললৈ এতিয়া আহি আছোঁ হেলিপেডখনলৈ তো ইয়াৰ পৰা চাব ইয়াৰ ভিউটো কেনেকুৱা লাগে তো চাই থাকক ভিডিঅ'টো মই আপোনালোকক দেখুৱাই আছোঁ তো ঠিক আছে আপোনালোকক যিমান পাৰোঁ ইয়াৰ পৰিৱেশবোৰ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু বেছি সময় নকৰোঁ তো ঘৰলৈ ইয়াৰ পৰা অলপ দূৰ হৈ যায় তো এতিয়া ঘৰলৈ যাম আৰু ঠিক আছে ঘৰত গৈ লগ পাই আছোঁ
পৰা আহি এইমাত্ৰ ঘৰ পাই গ'লোহি। তো আজিলৈ ইমানেই আছিলে। ব্লগটোত কেনেকুৱা লাগিছে জনাব। আপোনালোকক এটা কথা কওঁ, মানে আপোনালোকে মোক এটা কাম কৰি দিব লাগে। কামটো হ'ল একদম ফ্ৰী, একদম বিনামূলীয়া হয়। তো কামটো হৈছে, যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব, যাতে মোৰ আহিবলগীয়া নেক্সট ভিডিঅ'বোৰ আপোনালোকে ন'টিফিকেশ্যনটো পাই যায়। তো ঠিক আছে, বাই বাই, থেংক ইউ। জয় আই অসম।